Hi guys, welcome back to my channel Tepsis Vlog. আজি মানে গৈ আছো গুৱাহাটীলে এতিয়া ৰাতিপুৱা 8টা বাজিবলৈ হৈছে আৰু বাজা নাই ও নহয় সি কটা আজি ঘড়ী উল্টাকে পিনিছো সিধা কৰি লব লাগিব হাহিবই দে বেলেগে দেখিলে মানে তো মানে 7:40 মান হৈছে আৰু তো গৈ আছো অকলে মানে আছে ৰখি গাড়ী বলে আহি পোৱা নাই কাম আছে তো জুৱাখিনিৰে ব্লগ হ'ব আৰু এটা ট্ৰেভেলিং ব্লগ দেখুৱাই থাকিম ভিডিঅ'টোত চাই থাকক ভিডিঅ'টো আৰু মই একবাৰ আগৰ ভিডিঅ' এটা দেখাইছিলো যে দীক্ষাকৰ ৰাস্তা বুলি তো সেই ৰাস্তা দিয়ে গৈ আছো ধান চান কাটা বৰ্তমান হৈ গৈছে আৰু খালি হৈ গৈছে নাৰা ইফালে নৰা গৰুবিলাকেহে আৰু সব তো ৰ'দটো ইফালৰ পৰা আহি আছে কাৰণে হেৰি হৈ আছে একদম আন্ধাৰ দিছে চাগে মোক দেখিছেনে নাই বা মইতো নিজকে ভালদৰে দেখাই নাই তথাপিও ভিডিঅ' বনাই আছো তো গৈ আছো এতিয়া চাই থাকক ভিডিঅ'টো দেখুৱাই থাকিম কি বাৰু চাওক ইমান কলি অলপ আগত আছিলে ৰ'দহে দি আছিলে এতিয়া আকৌ ইমান কলি পৰি আছে এয়া পালো যোৰাবাদ গাড়ীখন অকমান ভাত খোৱালো এতিয়া পাই গলো গুৱাহাটী 1 সেকেন্ডে লাগি গ'ল আহিয়ে পালো ৰে কাম চাম পোৱা নাই আৰু এয়া এনে আৰু অলপমান ভিডিঅ' কৰি দিছোঁ মানুহবিলাক বহি আছে ময়ো বহি আছোঁ এনেকৈ আৰু কাম আছে তো কাম চাম হোৱাৰ পিছত আমি এতিয়া আহিলোঁ য'ত গাড়ী ৰখাই থৈ দিছে আমাৰ পাৰ্কিং আছে তালৈকে গৈ আছোঁ খোজকাঢ়ি মাথা চাথা বিষাই গৈছে এতিয়া আকৌ যাব লাগিব ধান কাটিবলৈ মানে আধা ঘণ্টা আছে 2টা বজাত ধান কাটে পথাৰত আহি পালোঁ ঘৰত অলপমান ফ্ৰেছ হৈ লওঁ ভাত পানী খাই লওঁ ভোক লাগিছে ইমানে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ইমান বিশেষ দেখিব নোৱাৰিলোঁ আমাৰ ইয়াত ধান অলপ আনি থৈ দিছে আৰু আছে লগ পাই থাকিম অলপমান পাৰিলে দেখুৱাম পথাৰত যোৱাখিনি দেখুৱাম আৰু